হেল্ল' গাইজ, আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাৰণ ভোগালী বিহু আজি সকলোৱে মেজিৰ ভেলাঘৰ মেজি জ্বলাই ভেলাঘৰত তেওঁলোকে খানা খাব। সেইটো পৰিৱেশ মই আজি দেখুৱাম। আৰু এটা সি আঁতৰত আছে, এইটো টিউবৱেলে বনাই থোৱা আছে মেজিসহ, এইটো দেখুৱাই দিছোঁ। আৰু এতিয়া মই আহি আছোঁ, ওচৰত এটা আছে, এইটো দেখুৱাম। এইটো মই দেখুৱাই গৈছোঁ। এইটো দুমহলীয়া ওখকৈ বনাইছে, সৰু সৰু কণমইনাহঁতে বনাইছে, একদম সৰু সৰু ল'ৰা এইকেইটা। মই এতিয়া উঠি যাবলৈ চেষ্টা কৰিম, আপোনালোকক ভিতৰত দেখুৱাম, উঠি যাব পাৰিম হয়তো। তেওঁলোকে খটখটি দি থৈছে ধুনীয়াকৈ। এই মই উঠি আহিছোঁ, বৰ্তমান উঠি আহিছোঁ। ইয়াক খেৰ পাৰি থৈছে, এয়া ভাইটিহঁত, সৰু সৰু ভাইটিহঁতে ইয়াত। ভাইটি, তোমালোকে এয়া নিজে বনাইছানে? নিজে বনাইছা? আৰু বনাওঁতে কোনো কষ্ট হোৱা নাই নহয়? নাই হোৱা। এনে গাঁঠি দিয়া আছে নাই ওপৰত? এইবিলাক দি থোৱা আছে। এইটো মানে একদম নিশ্চিন্তকৈ উঠিব পাৰি? ঠিক আছে, ধুনীয়া। ইয়াত এইটো এনে ফুটা ফুটা হেৰি হৈ আছে, দ হৈ আছে, এইটো কিবা গণ্ডগোল হ'ব নেকি? নহয় ন? ঠিক আছে। আজি খানাটো কিহে আয়োজন কৰিবা? ব্ৰইলাৰ। ঠিক আছে, ব্ৰইলাৰ খাবা ন? ঠিক আছে। এওঁলোকে আজি খানাটো ব্ৰইলাৰ খাম বুলি কৈছে। আৰু বিশেষ মই তললৈ নামি আহিলোঁ, ইয়াত দেখুৱাই দিছোঁ। এয়া ভাইটিহঁতক মই আকৌ পুনৰ দেখুৱাই দিছোঁ, খটখটিৰ ওপৰত বহি আছে। তেওঁলোকে একদম পূৰা বাই বাই দি আছে। মই দেখুৱাইছোঁ ওপৰত তেওঁলোকে ধুনীয়াকৈ টিউপাল, বৰষুণ নপৰাকৈ টিউপাল দি থৈছে। তাত টিউপালৰ তলত আকৌ খেৰ দিছে। এতিয়া মই চাৰিওকাষ দেখুৱাই গৈছোঁ। ঠিক আছে। লগতে আজি মই খানা খাবৰ কাৰণে বাহু মাছ এটাও লৈ আহিছোঁ, আৰু এটা এইটো কি বুলি কয়, এইটো মাছ লৈ আহিছোঁ। এয়া এইটো আকৌ আপোনালোকক আৰু এটা ভেলাঘৰ মই দেখুৱাবলৈ সক্ষম হৈছোঁ। আজিকালি প্ৰায় ভেলাঘৰ কমিয়ে গ'ল, আৰু ক'ৰবাত দুই এটা দেখা পোৱা যায়। এয়া উদীয়মান যুৱকসকলে এয়া বনাইছে নতুনকৈ। এইটো বৰ ধুনীয়া ভেলাঘৰ এটা বনাইছে, এদিনৰ ভিতৰত মানে সম্পূৰ্ণ কৰিছে এইটো ঘৰ। এইটো মই দেখুৱাই দিছোঁ সবিশেষ। আৰু মই দেখুৱাই যাম, আৰু আছে ভেলাঘৰ, সেয়াও দেখুৱাম সম্পূৰ্ণৰূপে। এয়া পকাজৰা গাঁৱৰ মানে এইটো ভেলাঘৰ। পকাজৰা গাঁৱৰ নহয় জানো? হয় নহয়? হয়, ভাইটিহঁতে কৈছে পকাজৰা গাঁৱৰ। এতিয়া তেওঁলোকে দিনতে টোপনি দিলে, ৰাতিলৈ কি হ'ব বাৰ্তাই নহ'ব, কিন্তু টোপনিহে, বেলেগ একো নাই। আজি তোমালোকে কি খাবা? হাঁহ কেইটা? দুটা হাঁহ। মজা খানা হ'ব। এনেই ল'ৰা বেছি নাই, এই সৰু সৰুকেইটা নহয়, এইকেইটা বেলেগৰ, কিন্তু ল'ৰা আছে প্ৰায় 7টা ল'ৰা আছে। দুটা হাঁহ আৰু অলপ কমাই ক'ব পাৰিলানে, তেতিয়া মাংসটোৰ কথা বেছি হেৰি হয় ন? ঠিক আছে, মই দেখুৱাই আছোঁ। ধুনীয়াকৈ বনাইছে তেওঁলোকে, বৰ ধুনীয়া পৰিৱেশৰ মাজত এইটো তৰিছে ভেলাঘৰটো। আপোনালোকৰ বাহিৰ চাইডটো মই গোটেইটো দেখুৱাই দিছোঁ, কোনো ইয়াত হেৰি নাই, ৰাগ জঞ্জাল নাই, ধুনীয়া পৰিৱেশ। ঠিক আছে। এইটো মই সৰিয়হ, ইয়াত কাষত আছে সৰিয়হ, কি ধুনীয়া সৰিয়হ ফুলি আছে, কিমান ধুনীয়া পৰিৱেশৰ মাজত। এইটো মই ভিডিঅ'টো সবিশেষ মই দেখুৱাই গৈছোঁ। ওপৰতো মই দেখুৱাইছোঁ। তেওঁলোকে আজি হাঁহ দুটা খাব। পৰিৱেশটোতো ইয়াত মজা, ইয়াত পৰিৱেশটো কোনো ৰাগ জঞ্জাল নাই। চাৰিওফালে ইয়াত সৰিয়হৰ ফুল, স্কুলৰ চৌপাশ, বৰ ধুনীয়া পৰিৱেশ। সেইটো স্কুলৰ চৌপাশৰ, বেলেগ একো নাই, ইয়াত ধুনীয়া পৰিৱেশ। এইটো এটা সমূহীয়া হেৰি মেজি ঘৰ, মেজি এইটো সমূহীয়া ৰাইজৰ এইটো মেজি দেখুৱাই দিছোঁ। এইটো নামঘৰ আছে, দেখুৱাই দিছোঁ। এইটো মেজি হয়, বৰ ধুনীয়া পৰিৱেশৰ মাজত এইটো সাজিছে।
এয়া মই দেখাইছোঁ, এয়া মই উপস্থিত আছোঁ এতিয়া বালিচাপৰি নামঘৰৰ সমীপত আছোঁ। এয়া বালিচাপৰি গাঁৱৰ এয়া মেজি, ৰাজহুৱা মেজি, এই দুই ভাগ বৰ ধুনীয়াকৈ বনাইছে। কলগছ চাৰিওফালে চাৰিডাল কলগছ দি বৰ ধুনীয়া পৰিৱেশৰ মাজত বনাইছে। ইয়াত দুটা মেজি, এইটো এটা দেখাইছোঁ মই, এইটো এটা মই দেখাই দিছোঁ মেজি, এইটো মই দেখাইছোঁ। বৰ ধুনীয়া পৰিৱেশৰ মাজত এখন ডাঙৰ ফিল্ড বুলিবই পাৰি, কাৰণ ওচৰতে অংগনবাড়ী কেন্দ্ৰটো আছে। বৰ ধুনীয়া পৰিৱেশৰ মাজত বনাই থৈছে। এইফালে এই ভাগ নামঘৰ, বালিচাপৰি বৰ নামঘৰ এইটো।